এফালে যদি দুৰ্গা পূজাৰ আনন্দ সমগ্ৰ ৰাজ্যবাসী উখল মাখলে দুৰ্গা পূজা উদযাপন কৰি আছে, তেখেতলোকে আনন্দত তেওঁলোক মতলীয়া, কিয়নো বছৰত এবাৰে আহে। সেইবাবে তেওঁলোকে দুৰ্গা পূজা সুন্দৰভাৱে ফূৰ্তি মনেৰে উদযাপন কৰিছে, কিয়নো সময় দুৰ্গা পূজাৰ সময় আৰু এদিন বা দুদিন থাকিব, তাৰপিছত আকৌ অহা বছৰলৈ আহিব। তথাপিও আনন্দৰ মাজতে এফালে যদি আনন্দ, আনফালে এমুঠি চাউল আৰু এটুপিৰ পানীৰ বাবে হাহাকাৰ পৰিস্থিতি। চৰুত জুই জ্বলাব পৰা নাই, কিয়নো বানৰ আতংক বুলি ক'ব পাৰি। এখন দুখনকৈ নহয়, 20খনকৈ গাঁও আচলতে প্লাবিত কৰিছে বানে। এনেকুৱা ধৰণৰ ঘটনা এইখন অসমতে হৈছে। এফালে যদি আনন্দ, আনফালে দুখত ভাগি পৰিছে 20খনকৈ গাঁও, কিয়নো খাবলৈ এমুঠি চাউল নাই, এটুপি পানী নাই তেওঁলোকৰ হাতত। দেৱী দুৰ্গা আহিছিলে দোলাত, যাব ঘোঁৰাত। আচলতে কাৰণটো সেইটোৱে, আহিছে লৈ আহিছে ধুমুহা বতাহ লৈ আহিছে দুৰ্গা, আৰু যোৱাৰ সময়ত হিংসা আতংক তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰি থৈ যাব। এইবাৰ আচলতে ভিডিঅ'ৰ জৰিয়তে চাব পাৰে, আগজাননী দি দিছে যাব ঘোঁৰাত, আহিছিলে দোলাত। আচলতে আগজাননী দিছে, কিয়নো বাৰিষা চাৰিওপিনে ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈ আছে। শাওনৰ বানপানী বুলি ক'ব পাৰি। এনেধৰণৰ বানপানী শাওন মাহত নহয়, তথাপিও এইবছৰ পৃথক বুলি ক'ব পাৰি, কিয়নো এইবছৰ বানৰ আতংক বাঢ়িছে। আৰু দেৱী দুৰ্গাই তেনেধৰণে দোলাত অহাৰ বাবে আৰু যাব ঘোঁৰাত, সেইবাবে হিংসা বানপানী পৰিস্থিতি ৰাইজে ভুগিবলগীয়া হ'ব পাৰে, কিয়নো আগজাননী দিছে। এফালে যদি দুৰ্গা পূজাৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ আছে, তাৰ সত্ত্বে আনফালে এমুঠি চাউল আৰু এটুপি পানীৰ বাবে হাহাকাৰ পৰিস্থিতি 20খনকৈ গাঁও। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰে কেনেধৰণৰ পৰিস্থিতি, এটা বানৰ পৰিস্থিতি, হাহাকাৰ পৰিস্থিতি। ৰাজ্যবাসী, সমগ্ৰ ৰাজ্যবাসীয়ে দুৰ্গা পূজা উদযাপন কৰিছে। এফালে দুৰ্গা পূজাৰ উদযাপন কৰিছে, আনফালে বানপানীৰ পৰিস্থিতি ইমানেই ভয়াৱহ বাঢ়িছে। তিনিদিন ধৰি তেওঁলোকে এমুঠি অন্ন পেটলৈ যোৱা নাই, কিয়নো তেওঁলোকৰ পৰিস্থিতিয়ে এনেকুৱা হৈছে, কিয়নো দেৱী দুৰ্গা আহিছিলে দোলাত। সেইবাবে উদাহৰণস্বৰূপে আপোনালোকে চাব পাৰে, যিভাৱে দেৱী দুৰ্গা আহিছিলে, উদাহৰণস্বৰূপে দেখুৱাই দিছে। আতংক, বানপানী আৰু ভয়াৱহ হ'ব পাৰে, হিংসা বাঢ়িব পাৰে, সাৱধানে থাকিব, কিয়নো দেৱী দুৰ্গা যাব ঘোঁৰাত। পৰিস্থিতি আৰু ভয়াৱহ হ'ব পাৰে অসমত বা সমগ্ৰ ৰাজ্যতে। সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইসকল ৰাইজে এমুঠি চাউল আৰু এটুপি পানীৰ বাবে হাহাকাৰ পৰিস্থিতি, সহায়ৰ হাত বিচাৰি তেওঁলোকে অপেক্ষাৰে ৰৈ আছে, কিয়নো দুৰ্গা পূজাৰ সময়ত তেওঁলোকৰ এটা আনন্দৰ সময়ত তেওঁলোকৰ মনত আৰু তেওঁলোকৰ বহুতো আঘাত পৰিছে, কিয়নো ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে আৰু খাবলৈ এমুঠি চাউল নাই তেওঁলোকৰ। চিন্তা কৰক, আপোনালোকৰ সহায় বিচাৰি আজি এই ভিডিঅ'টো বনালোঁ। যদি পাৰে অকণমান সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিব দুৰ্গা পূজাৰ সময়ত। বেছিকৈ নোৱাৰিলেও কিবা এটা সৰুকৈ সহায় কৰাটো দৰকাৰ এইসকল লোকৰ বাবে। সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, কিয়নো আনন্দৰ মাজত একাংশ লোক আচলতে বানৰ কবলত পৰি তেওঁলোকৰ ঘৰ হাৰা নিচিনা পৰিস্থিতি হ'বলগীয়া হৈছে। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিলে, বাই বাই।